কালি একচুৱেলি আমি 8:30মান বজাতে গুৱাহাটীলৈ গৈ আছিলোঁ। তাৰপিছতে আমি যোৱাৰ কথাও নাছিলে, আমি যোৱাৰ কথা কাৰো আগত পতাও নাছিলোঁ। আৰু আমি ছোৱালীজনীক ছাৰপ্ৰাইজ দিম বুলিহে গৈছিলোঁ। অম্বুবাচী মেলাও হৈ আছিলে আৰু মোৰ মানুহজনৰ কিবা অফিচিয়েল কাম এটাও আছিলে। চববোৰ মিলাই মেলি ছোৱালীজনীক মানে এটা ছাৰপ্ৰাইজ দিম, তাইকো পোৱা নাই, ঘৰৰ মাহঁতকো পোৱা নাই। মুঠতে মই আৰু মোৰ মানুহজনে পাতিলোঁ যে আমি যাম আজি গধূলি সময়তে। আৰু আমি মানে অনলাইন টিকেটো নাপালোঁ, টিকেট নাপাই আমি নেটৱৰ্কত গৈ টিকেট কৰিছোঁ। কৰি মেলি 8:30 বজাত আমি ঘৰৰ পৰা গাড়ীখন লৈ ওলাই গৈছোঁ। ওলাই গৈ আমি গৈছোঁ, গৈ 10 বজাত 10:30 বজাত আমি আমাৰ CC কেমেৰা ফুটেজটো চায়ে আছোঁ। তেতিয়ালৈকে একো নাই, চব ঠিকে আছে। তাৰপিছতে জখলাবন্ধা যেতিয়া পাইছোঁ, তাৰপিছত তেতিয়া এওঁ ক'লে ফোনটো চাই CC কেমেৰাটো চাই দেখিছে যে মানে ল'ৰা দুটাই হেৰি কৰি আছে। মই কৈছোঁ এইটোতো এতিয়া আমাৰ দুৱাৰ ভাঙিছে। তাৰপৰা আমি জখলাবন্ধাৰ পৰা আকৌ সেইখন গাড়ী এৰি বেলেগ এখন গাড়ীত আকৌ ঘূৰি আহিলোঁ। তাৰপৰা ৰাতি 2টা বজাত এতিয়া মই চবকে ফোন কৰি আছোঁ। চাৰিকাপাৰ থানাৰ নতুন IC হ'ল, তেওঁ ছাৰৰ ফোন নাম্বাৰটো মোৰ ওচৰত নাছিলে, গতিকে মই কাক ফোন কৰিম। তাৰপিছত মই সদৰ থানাৰ আমাৰ কল্পজ্যোতি ফোন কৰিলোঁ, তেওঁ শুই আছে। 2টা বজাততো কোনে পটককৈ ফোন ধৰিবতো মই অভিয়াছলি বুজি পাওঁ। কিন্তু আটাইতকৈ ডাঙৰ কথা, আমাক আচৰিত কৰি মই আমাৰ শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক আমাৰ শুভ্ৰজ্যোতি বৰা ছাৰক মই একদম ধন্যবাদ দিছোঁ। পিছৰ পৰ্যায়তো তেওঁ নিজাববীয়াকৈ খুব বেছি কঠোৰ পদক্ষেপ ল'ব বুলিয়ে মই আশাবাদী। কিন্তু যেতিয়া মই ৰাতি 2টা বজাত আমাৰ আৰক্ষী অধীক্ষকক ফোন কৰিছোঁ যে ছাৰ, এবাৰ ফোন কৰিলোঁ, তেওঁ নাই তোলা। 2 নম্বৰবাৰ তেওঁ মোক তুলিছে আৰু মোক তেওঁ নিজে কৈছে যে বাইদেউ কি হ'ল, কেলৈ ইমান ৰাতি ফোন কৰিছে। আৰু মই যেতিয়া কথাটো ক'লোঁ, আপুনি নিশ্চিন্ত মনে থাকক, মই মানুহ পঠাই আছোঁ সেই বুলি কৈছে। আৰু মোক তেওঁ চেৰকাপাৰ থানা IC নাম্বাৰটো দিছে। মই তেতিয়া ছাৰৰ লগত ফোন কৰিছোঁ। আৰু চেৰকাপাৰ থানাৰ নতুন IC যোনজন আছে, তেওঁ একেবাৰে মানে দৌৰা দৌৰিকৈ আহিছে। মই ফোন কৰা ঠিক 10 মিনিটো সময় হোৱা নাই, তেওঁলোক আহি আমাৰ ঘৰত ৰাতি 2টা বজাত পাই গৈছেহি। আৰু আমাৰ যেতিয়ালৈকে আমি আহি ৰাতিপুৱা 7টা বজালৈ পোৱা নাই, তেতিয়ালৈকে আৰক্ষী ইয়াতে বহিয়া আছে। এইটো মই তেওঁলোকৰ ওচৰত কৃতজ্ঞ। কিন্তু এইখিনিতে মই এটা কথা ক'ব খোজোঁ, আজি মোৰ বহুত টকা পইচা নিছে। মোৰ ছোৱালীজনী গোটেই সোণৰ অলংকাৰ নিলে, মোৰ গোটেই সোণৰ অলংকাৰ নিলে। প্ৰায় মানে কেছ পইচা আমাৰ বহুত আছিলে। আমি বিশেষ কাম এটাৰ কাৰণে টকা অলপ উলিয়াই থৈছিলোঁ, সেইখিনিও লৈ গ'ল। আৰু মানে এনেকুৱা হৈছে এতিয়া এইটো কথা অকল চুৰি কাণ্ড বুলিয়ে নহয়, কাইলৈ আজি মই ঘৰত থাকিলোহেঁতেন, মোৰ মানুহজন যদি চাকৰি সূত্ৰে দূৰত থাকে, যদি মই ঘৰত আছোঁ ধৰক, তেতিয়া মইতো চিনাকি মুখ এখন হোৱা হ'লে মোকটোতো মাৰি থৈ গ'লহেঁতেন। তাৰমানে এইটো এটা কেৱল মাত্ৰ চুৰি কাণ্ড হৈ নাথাকিলেহেঁতেন। আজি মই আপোনালোকৰ আগত কথা ক'বলৈও যে জীয়াই আছোঁ, এইটো সময় হয়তো নহ'লহেঁতেন। কিন্তু এই বিষয়বোৰ আচলতে গুৰুত্ব সহকাৰে ল'ব লাগে, কাৰণ আজি মোৰ টকা গৈছে, মোৰ সোণৰ বস্তু গৈছে, মোৰ আমাৰ আগৰ দিনৰ মানুহে কয় নহয়, সকলো যাব কিন্তু দহু আঙুলি কোনে নিব। গতিকে আমি এটা বস্তু গোটাই ল'ম, কিন্তু এইটো অদূৰ ভৱিষ্যতে এইটো হ'ব নালাগে যে এইখিনিৰ কাৰণে কেতিয়াবা যাতে আমাৰ নিজৰ মানে শৰীৰ নষ্ট হয়, কোনোবা নাইকিয়া হৈ যাবলগীয়া এনেধৰণৰ কথা নহয় যাতে। মই বিচাৰিছোঁ আমাৰ শিৱসাগৰ আৰক্ষীয়ে মোক এই ঘটনাটো উচিত তদন্ত কৰি দিয়ক আৰু দোষীক কৰায়ত্ব কৰি দিয়ক। নহয়, অসমীয়া মহিলা মঞ্চৰ পাপৰি বাইদেউহঁতৰ ঘৰত যিটো কালি চুৰিকাণ্ড হ'ল, কাণ্ডটোক আমি ধিক্কাৰ জনাইছোঁ। আৰু অসম আৰক্ষীক তথা শিৱসাগৰৰ পুলিচক অতি শীঘ্ৰে চোৰকেইটা কৰায়ত্ব কৰিবলৈ আমি দাবী জনাইছোঁ। আৰু এনেকুৱা ঘটনা শিৱসাগৰত দৈনিক বাঢ়িব ধৰিছে। আৰু আমি ভাবোঁ যে এই ঘটনাবোৰ বঢ়াৰ মূল কাৰণটোৱে হৈছে ড্ৰাগছ আসক্ত মানুহবিলাকে এইবিলাক কাম বেছিকৈ কৰিব লৈছে। আৰু সেইকাৰণে আমি অতি শীঘ্ৰে, আৰু কালি শিৱসাগৰ আৰক্ষী অধীক্ষক মহোদয়ে ৰাতি 2 বজাতো ফোন ধৰি পেলাই ৰেছপণ্ড কৰিছে, সেইবাবে তেওঁক ধন্যবাদ জনাইছোঁ। আৰু শিৱসাগৰ আৰক্ষীক অতি শীঘ্ৰে চোৰকেইটা কৰায়ত্ব কৰিবলৈ অনুৰোধ কৰিছোঁ।